আমি যোৱা ৰাতি এটা ওদালগুৰি বুলি জেগা নাম এই সন্মুখত মানে ৰাস্তা ধুনীয়াকৈ ৰাস্তা আছে গাড়ী ঘোঁৰা আৰু কিছুমান তেনেকুৱাই টায়াৰ গাড়ী গৰু গাড়ী এইবিলাক 2 নম্বৰী কাঠ চোৰাং মানুহ আছিলে তাৰপাছত আমি সেই দণ্ডিত এম্বুজ পাতিছিল এম্বুজ পতাৰ পাছত মানে ৰাতি 1:30মান বজাত এই গৰু গাড়ীখন লৈ আহিছিল তাৰপাছত আমি ধৰিব পাইছিলোঁ গাড়ী গৰু গাড়ীখন কেইখন হ'ব গৰু গাড়ী আৰু গৰু গাড়ী আপোনাৰ 7খনমান আছে 7খনৰ বেছি আছিল এখনটো আমি এৰি দিলোঁ এই এৰি দিয়াৰ কাৰণে এম্বুজটো ইহঁতে গম নাপায় এৰি দিয়াৰ কাৰণে মানে গোটাই এই এখন পাৰ হোৱাৰ লগে লগে মানে গোটাই বাকী গাড়ীটো গোটাই ইয়াৰ পিছে পিছে আহিছিল এইখনটো আমি এৰি দিলোঁ তাৰপিছত বাকীটো আমি গোটাই ধৰিব পাৰিলোঁ আৰু গৰু কেইটা আছে গৰু এটা মানে ৰছী ছিঙি এটা পলাই গ'ল আৰু জাগাৰে গৰু ক'ত গ'ল আমি পিছা কৰিলোঁ নাপালোঁ তো কেইটা ধৰিব সক্ষম হৈছে আপোনালোকে গৰু এতিয়া আমি গৰুটো ধৰিছোঁ আমি টোটেলি 13টা তাৰপাছত গোটেই হেৰিটো হিচাপ কৰিব গ'লে নাই কমে 20 লাখ মানৰ হেৰিটো আমি ধৰিব পাৰিছোঁ আৰু খাট গৰু গাড়ী আৰু গৰু এইয়া টোটেল মানুহ এজনো ধৰিব পৰা নাই চব পলাইছে মানুহ চব পলাইছে